গৈছিলো এটাও মাছ নাপালো ঘৰলৈ আহি মই মাংস ভাত খাই দিলো গাধ মাংস ভাত নহয় সুদা ভাত আৰে তোক নকলে শুনিব গৈছে মোৰ মজি এইবেলি বিহুত এইটো গান যেতিয়া বাজিব ডেকা বুঢ়া জীয়ৰী লাহি কঁকাল ভাঙিব এইবেলি বিহুত এইটো গান যেতিয়া বাজিব ডেকা বুঢ়া জীয়ৰী লাহি কঁকাল ভাঙিব এই বিহু অহাই নাই তাৰ বিহু লাগিলেই চা ঐ বাবু বেছি পেখাই নাখাবি দেই একদম একে ঘোচা দিছিলে মুখ চুখ ভাঙি দিব দেই চালা শান্তিকে গান এটা গাব লাগিব মানে তোৰ ন তোৰ ফকতি গান কোনে শুনে এবাৰ ৰ মোৰ গাম এতিয়া গাচোন বাৰু কি গান গাওঁ চাওঁ তই এইটোৱে আছিলে মোৰ গান তই কান্দিলিহে এইটো কেনে গান হ'ল তোৰ আৰে ভাই এইটোৱে কান্দোনৰ গান কান্দোনৰ নতুন যুগৰ গান এইবোৰ তই বুজি নাপাবি বাবু কান্দোনৰ গান এইটো অ' মাই গড খাতৰা গান গাই দিছে কিন্তু দেই প্ৰথমবাৰ শুনিলোঁ দেই তোৰ মুখতে শুনিলোঁ এনেকুৱা গান পিছে আজি বতং কিয় ইমান দেৰি না মৰিলেন কিয় সি মই পাহৰিছিলোঁ তাৰ কথা জানো পাই কি হ'ল মাকে আজি ঠিকছে দিছে চাগে তাক দুচাকমান সেইকাৰণে স্কুল নাই অহা চাগে না কাৰোবাৰ পইচা চুৰ কৰি পিনে কোকো-কোলা পেপচি খাইগে পাইছে চাগে মজাটো সেইটোৱে হ'ব পাৰে কি হ'ল তহঁতৰ চব কথা শুনিলোঁ ৰ তহঁতৰ দুইটাই মাৰ খাব হৈছে ৰ বেছি টাইম নাই আৰু মাৰ খাব মানে একদম এনেকুৱা ঝাৰু কোবন দিম নহয় গম পাবি মানে তহঁতি দেই চালা অকণমান দেৰি অহা লেট হ'ল সিহঁতৰ কথা কি শুনিবি অ' মাই ডগ চিপা আহি পালিছে দেখোন এই হ'ব দে এনেহে কৈছিলোঁ আমি বেটা নাম লিয়া চেতান হাজিৰ ঐ চেতান ক'ব লাগিছ খোচা দিম নহয় ৰাতিপুৱা মুডটো খাৰাপ কৰিলে নিকম্মাকেইটাই গুড মৰ্ণিং ষ্টুডেণ্টছ সকলোৱে ভালে আছনে তহঁত কি মজা ছাৰ আমি মজা সঁচা গুড মৰ্ণিং আমি ঠিকে আছোঁ পিছে ভটং তই যে একো নকলি এই ছাৰ নক'ব এই নিকম্মাকেইটা পাই মোৰ একদম মাথাটো গম হৈ গ'ল আজি ৰাতিপুৱা আহি পিনে এটা বদনাম যি শুনিছোঁ নহয় মই একদম দুইটা মুখতে দুগুচা দি গাত লাগিছিলে কেছটো সেইটো নেকি হ'ব দে বাৰু হৰি তই এটা কবিতা মাতি দে আজি ছাৰ কবিতা মাতিছোঁ ৰখিব বৰ্তমান কাল অতীত কাল আৰু ভূতকাল নদীত থাকে মাছ কাছ আৰু ঘৰিয়াল তিতা শাকৰ ভিতৰত এবিধ হ'ল তিতা কেৰেলা সোনকালে যদি বিয়াখন নাপাতো হৈ থাকিম বৰলা সৰুৰ পৰা ডাঙৰলৈকে আজিকালি মোবাইল ফোনত ব্যস্ত আমাৰে খালি পঢ়ি হৈ গৈছে মাথা নষ্ট একো কৰিব নোৱাৰিলে ডাঙৰ হ'লে দিম দোকান গেলামাল এতিয়া ঠাণ্ডা কালি আমি লেপ লৈ শুই থকাই ভাল বাপৰে বাপ কি কবিতা গালি তই মাথা চাথা খাৰাপ হৈ যাব দেই তোৰ কবিতাখন মইনো কি ক'ম ছাৰ মই ঠাণ্ডা দিম তাকে এতিয়া ৰবাব টেঙা খোৱাবতো আহিলে পথাৰত বহি সেইকাৰণে ভাবিছোঁ ৰবাব টেঙাৰ ওপৰতে এখন অকণমান সৰু মোৰ ৰচনা বকি দিম বাৰু ভটং তই কিবা এটা কৈ দেচোন আজি ছাৰ মইনো কি ক'ম কৈ যা টেঙাৰ ভিতৰত এবিধ ফল হ'ল ৰবাব টেঙা আৰু এই ৰবাব টেঙা মানুহে পথাৰত বহি সকলো মানুহে মিলিজুলি খায় আৰু যেতিয়া খায় তেতিয়া ওচৰে পাজৰে থকা মানুহবোৰ এই টেঙাটোৱে মানে মাতি আনে মানে নমতাকৈ মানে কিছুমান খকুৱা মানুহে খাবলৈ আহে মানে নিমখ জলকীয়া হালধি সকলোবোৰ দি একদম মানে ৰখি থাকিব নোৱাৰে মানে জিভাৰ পানী পৰি যায় মানে ইমানেই খাওঁ লাগে একদম কলপাতত দি দিয়ে আৰু চেলেকি একদম আমনি নালাগে মানে আৰু এই টেঙা মানুহৰ স্বাস্থ্যৰ বাবে বহুত ভাল ছাৰ খাব লাগে মানে বতৰৰ বতৰত বাহ তালিয়া মজা হৰি মজা ৰচনা কৰিলি দেই তই ভটং পুৰা ফুলি দিছে বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই